ইউটিউব চেনেল আজিকত আপোনাৰ নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মানে ফান্দিৰ ৰাসলৈ যাবলৈ ওলাই মেলি ৰেডি। টিকেট পাওঁ নাপাওঁ আশা নাই বাৰু, কিন্তু জলদাজলি যাওঁ। মানে একেবাৰে ফিল্ড লগ পাই আছোঁ, বাটত নেদেখোঁ আপোনালোকক। এনেকৈ চাই থাকক ভিডিঅ'টো, এনজয় কৰক। আৰু মোৰ লগত গৈ আছে দেখুৱাই আছোঁ আপোনালোকক। ফলাফলি হৈ আছে, ইয়াত ধন আহি আছে ৰাসৰ। সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰোঁ, মানে মোবাইল চোৱা পৰি যাবতো, মানে পিক আপত আহি থ'ব লগা হৈছে। মানে লৰালি হৈছেতো, টিকেট পাওঁ নাপাওঁ আশা নাই, সেইকাৰণে অকণমান খৰধৰকৈ আহিছোঁ। এতিয়া সকলোৱে কৈ থাকক, এতিয়া ভিডিঅ' চাই থাকক, এনজয় কৰি থাকক। একেবাৰে ফেৰীত লগ পাই আছোঁ আৰু টিকেট লৈ বা যাব পাৰোঁনে নোৱাৰোঁ, ঘূৰিব আহিব পাৰে, কিন্তু আহিছোঁ তেওঁ ঘূৰি আহিব লগা হেল্ল' গাইছ, ফাইনেলি আমি টিকেট কাটি ল'লোঁ ধুনীয়াকৈ, পাই গ'লোহি। মানে বাইক ভয় কৰি আছিলোঁ মানে নাপামহি বুলি, সেইকাৰণে ফাইনেলি পাই গ'লোহি বাৰু। টিকেট কাটি ল'লোঁ অফলামুখত, তাৰপৰা অফলামুখলৈ যাম আমি এতিয়া। টিকেট কাটি ল'লোঁ, এয়া চাওক গোটেইকেইটা ৰাসৰ ধন কৰিলেন চাওঁ। টিকেট এইটো চাওক, টিকেট এইটো কাটি ল'লোঁ বিন্দাছ। এতিয়া গাড়ী চাই উঠাই লওঁগৈ ফেৰীত, তাৰপৰা ফেৰীত লগ পাই আছোঁ আৰু চেনিমনি চব দুখন দুখন বাৰু ফেৰীতে ধুনীয়াকৈ চাব। এতিয়া অকণমান ভিউটোকে চেক কৰকচোন। ফেৰী এইখন যাব আৰু চব এইবোৰ চব ভিউ চব কিমান আল্টিমেট ভিউ লাগিছে। আৰু এইখন দেখিছেনে, এইখন গৈ আছে এইফালৰ পৰা, মানে গৈছে ইটো পাৰলৈ গৈ আছোঁ। টিকেট কাউণ্টাৰ এইটো হয়, টিকেট কাটি ল'লোঁ ধুনীয়াকৈ। এতিয়া ছাৰহঁত ধুনীয়াকৈ ডিউটি মাৰি আছে ছাৰহঁতে। এতিয়া ব'লক একে ফেৰীতে লগ পাই আছোঁ আৰু টিকেট কৰি আমি মানে ফেৰীত উঠিলোঁ। ভিডিঅ' ধুনীয়াকৈ গাড়ী চাই উঠাই ল'লোঁ। এনেকৈ ভিডিঅ' চাই থাকক, দেখোন মানে চেৰিমনি চব দোকান এখন ধুনীয়াকৈ চাই থাকক। মানুহ চানুহ বেছি নাই বাৰু, কম মানুহ। ফাইনেলি পাই গ'লোহি আমি মানে অফলাঘাট। চব মানুহ ভিৰ, চব টাইপৰ মানুহ আহিবলৈ ৰৈ আছে। এতিয়া নাও চাপ খাবগৈ এতিয়া। একেবাৰে মানে এইখন লগ পালেহিয়েতো, মানে বহুত মানুহ আছে, মানুহ লাইন পাতি আছে মানুহ যাবলৈ। মানে বহুত মানুহ একেবাৰে লগ পাই আছোঁ আৰু দেই। পাই গ'লোঁ সেই আপোনাৰ নিমাতীত, মানে অফলামুখৰ ঘাট পাৰ হৈ আহিলোঁ। এতিয়া মাজুলী চাওক, এয়া ধন মজা মানে সন্ধিয়া লাগিব হ'ল, আপোনাৰ 5টা বাজিব হ'ল। এতিয়া আমি পালোহি যেন। এতিয়া মানে বহুত ভাল, মানে আজি ৰাস চাম ধুনীয়াকৈ। ৰাসৰ মানে